बिटिसि समाज अनसाय बिफाननि इएम गनसियाम दास बिथाङा गाहाय आलासि महरै बाहागो लायो आरो नोरजिया फोरमान कार्ड एबा आइडि कार्डफोरखौ गावनि आखाइजोंनो गथायना होयो। আমি বিটিআৰত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব লোৱাৰ পিছত দেখা পাইছোঁ যে আমাৰ বিটিআৰত প্ৰায় 25,000 দিব্যাংগ এনেকুৱা লোক আছে যিসকলৰ প্ৰমাণপত্ৰ আৰু UDID নাম্বাৰ নাই। গতিকে UDID নথকা প্ৰমাণপত্ৰ এনেকুৱা ধৰণৰ বহুত লোক আছে যিসকলে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে। সেইকাৰণে আমি বিভাগৰ পৰা দায়িত্ব লৈ পেলাই যোৱা বছৰৰ পৰা আমি প্ৰত্যেকটা প্ৰজেক্ট ৱাইজ বা ডিষ্ট্ৰিক্ট অফিচ ৱাইজ আমি UDIDI প্ৰমাণপত্ৰ বিতৰণ কৰি আছোঁ। যিসকল দিব্যাংগ ভিতৰুৱা অঞ্চলৰ বা খুব নলেজ তেওঁলোকৰ নাই, তেওঁলোকে UDID প্ৰমাণপত্ৰ পোৱাৰ পৰা বঞ্চিত হৈ আছে, যাৰ কাৰণে চৰকাৰে আঁচনিৰ পৰা বঞ্চিত হৈ আছে। সেয়ে আমি এনেধৰণৰ কাৰ্যক্ৰম লৈ পেলাই আমি ইতিমধ্যে প্ৰায় 7,000 UDID প্ৰমাণপত্ৰ যোৱা জুলাইৰ পৰা আমি এই বৰ্ষৰ আমাৰ নৱেম্বৰৰ ভিতৰত আমি প্ৰায় 7,000 আমি UDID প্ৰমাণপত্ৰ দিলোঁ দিব্যাংগৰ মাজত। আৰু এই প্ৰক্ৰিয়া আমাৰ আৰু কিছুমান চলিব। আমি আৰু কেইমাহৰ ভিতৰত আমাৰ প্ৰথম পৰ্যায়ৰ যি ছাৰ্ভে কৰিছিলোঁ সেইখিনি প্ৰমাণপত্ৰ দি পেলাই আমি সমাপ্ত কৰিম। সেইটো চাৰ্টিফিকেট লগত তেওঁলোকৰ কি সুবিধা থাকিব? আমাৰ যি কেন্দ্ৰীয় চৰকাৰে দিব্যাংগ পেঞ্চন দিছে, দীনদয়াল দিব্যাংগ পেঞ্চন যোজনা বছৰত 1,000 টকাকৈ পাব। ঠিক তেনেকৈ আমাৰ ৰেলৰ যাত্ৰীৰ কাৰণে যি আমাৰ টিকেটৰ হাৰ, এই টিকেটৰ হাৰটো এওঁলোকৰ ক্ষেত্ৰত প্ৰায় 70% তেওঁলোকে কম দিব লাগে। চাকৰি বাকৰিৰ ক্ষেত্ৰতো তেওঁলোকে কোটা পায় আৰু অন্যান্য বহুত আঁচনি আছে যি আঁচনিৰ তেওঁলোকে সুবিধা লাভ কৰিব এই প্ৰমাণপত্ৰ থাকিলে। সেইকাৰণে এই প্ৰমাণপত্ৰটো খুবেই প্ৰয়োজনীয় প্ৰমাণপত্ৰ। হয়, সেইকাৰণে কৰি আছোঁ। বাদ পৰাখিনিয়ে চলি আছে, ইমান দিনে বাদ পৰি আছে আৰু বাদ পৰি থাকিলে আমি দায়িত্ব নল'লে। সেইকাৰণে আমাৰ শ্ৰী প্ৰমোদ বৰদেৱৰ নেতৃত্ব আৰু আমি নিজে আমাৰ বিষয়াসকলক লগত লৈ পেলাই আমি এই ধৰণৰ কাৰ্যসূচী লৈছোঁ। মাহত প্ৰায় 3টাকৈ এনেকুৱা কাৰ্যসূচীৰে আমি পৰিচালনা প্ৰগ্ৰেমবোৰ কৰি আছোঁ। আৰু যিসকলে বাদ পৰিছে তেওঁলোকক আমি দিম, অলপ সময় লাগিব, পৰ্যায়ক্ৰমে চলি আছে আমাৰ এই প্ৰক্ৰিয়া। ঠিক আছে, থেংক ইউ।